আসলতে মই কুকুৰবিলাকক বিৰাট ভাল পাওঁ কুকুৰ পোৱালিবিলাক যেতিয়া বাটত লগ পাওঁ মই ঘৰলৈ লৈ আনো খোৱা বস্তু দিওঁ থকা ঠাই দিওঁ ব্যৱস্থা কৰি দিওঁ থকা ঠাই আৰু মই ভাবোঁ এইখিনি সাফিচিয়েণ্ট কাৰণ বাটত খাব নোপোৱা কুকুৰ এটাই যেতিয়া ঘৰত ইমানখিনি সুবিধা পায় মই ভাবোঁ তাৰ কাৰণে সাফিচিয়েণ্ট কিন্তু কেতিয়াবা এনেকুৱা কিছুমান মানুহক লগ পাওঁ নিজৰ ওপৰতে কনফিউজ হৈ যায় আৰু এটা বিষয়ত মই কনফিউজ হৈ যাওঁ আচলতে কুকুৰটো কুকুৰ নে মালিকটো কুকুৰ মই এইটো বিষয়ত কনফিউজ হৈ যাওঁ ৰিচেণ্টলি মই এঘৰ আলহী তাত গৈছোঁ নতুন আলহী মই গেট খুলি সোমোৱাৰ লগে লগে এটা কুকুৰে খেদি আহিছে ক'লা কুকুৰ এটাই মস্ত কুকুৰ এটাই মই একেজাপে ৱালৰ ওপৰত উঠিছোঁ কাৰণ ৱালৰ ওপৰত উঠিলে মোৰ আঁঠুটো কুকুৰৰ মুখত মই ভালকৈ জানো মালিকটো অলপমান দূৰৰ পৰা দেখা পালে ঘটনাটো দেখা পাই কি কৰিলে তুমি তেনেকুৱা নকৰে কাম তাৰপিছত মানুহজন ওচৰলৈ আহিছে আহি পেলাই মোক কৈছে তুমি কিবা কৰিছে চাগে বোলো আৰে এইটো কেনেকুৱা কথা এটা কুকুৰে মোক খেদি আহিছে ব্লেম কিন্তু মোকে দিছে পাহৰা নাই কিন্তু ব্লেম দিবলৈ মোকে দিছে ব্লেম তাৰপিছত মই ক'লোঁ আপুনিতো কমচে কম বাহিৰত কুকুৰৰ পৰা সাৱধান বুলি লিখি থ'ব পাৰে কি ক'লে ন' কুকুৰ বুলি নক'বা তুমি বোলো বাৰু যিয়ে নহওক তুমিৰ কাৰণে আপুনি বাহিৰত লিখি থ'ব পাৰে কমচে কম ৱাৰ্ণিং এটা দি থ'ব পাৰে কৈছে না ই এনেকুৱা ডেঞ্জাৰ নহয় মাত্ৰ কুকুৰটোৰ মালিকক 7 বাৰ কামুৰিছে আৰু মই এটা কথা বুজি নাপালোঁ কুকুৰটো এতিয়াও যে মালিকৰ লগত আছে আচলতে কুকুৰটো প্ৰভুভক্ত নে মালিকটো কুকুৰৰ প্ৰভুভক্ত মই বুজি নাপালোঁ তাৰপিছত মোক ঘৰলৈ লৈ গৈছে লৈ বহিব দিলে নতুন আলহী মই গম নাপাওঁ পৰিয়ালৰ কথা মই সুধিলোঁ পৰিয়ালৰ কথা ক'লে ডাঙৰ ল'ৰাজন হেনো দিল্লীত থাকে মাজুজন মুম্বাইত থাকে আৰু সৰুজন ঘৰত থাকে মই বঢ়িয়া সৰুজনক লগ পাম মই সৰুজনক মাতি দিয়ক কথা পাতোঁ যে কি ক'লে জানে তুমি অন্তৰ্জাক হাই কোৱা তোমাৰ কথা সুধিছে হাই কোৱা হেল্ল' হেণ্ডছেক দিয়া বোলো আৰে এইটো কেনেকুৱা কথা মা শপত খাই গৈছোঁ মই সেইদিনা আলহীৰ ঘৰত গৈছোঁ নে মেণ্টেল হস্পিটেলত গৈছোঁ মই নিজে বুজি পোৱা তাৰপিছত তেনেকৈ কথা পতাৰ পিছত মই মোৰ বৰ বিশেষ হজম হোৱা নাই কথাটো কাৰণ কুকুৰ এটা ঘৰৰ পৰিয়াল হয় কিন্তু কুকুৰটোক নিজৰ ল'ৰা বুলি মানি লোৱাটো জৰুৰী নেকি আৰু ঠিক আছে তেওঁলোকৰ নিজৰ সম্পৰ্কটো তেওঁলোকে নিজে বনাই লৈছে কিন্তু আচল সমস্যাটো তেতিয়া হয় যেতিয়া তেওঁ বিচাৰে যে তেওঁলোকৰ সম্পৰ্কটো মই গ্ৰহণ কৰোঁ তেতিয়া আচল সমস্যাটো হয় তাৰপিছত মই অলপমান সময় থাকি ঘৰত মই বোলো মই এতিয়া যাওঁ মই এইবিলাক আৰু নাটক চাই থাকিব মোৰ মন নাই মই যাওঁ আহিব ওলাওঁতে মালিকটো কুকুৰটো কৈছে তুমি অন্তৰ্জাক বাই কোৱা যাব ওলাইছে বাই কোৱা আকৌ আহিবা কোৱা জিভাবলৈ ৰৈ আছে কুকুৰটো মই জানো জিভাবলৈ কিয় ৰৈ আছে কুকুৰটোৱে মালিকৰ ভাবিছে মই কুটীয়া হয় চুতীয়া নহয় যা সেইদিন ধৰি মই কোনোদিন আৰু সেই ঘৰ আলহী যোৱা নাই মই এইবিলাক নাটকবাজি মোৰ ভাল লাগে